হেল্ল' আজি মই গৈ আছোঁ হেপিহঁতৰ ঘৰলৈ মানে মোৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰলৈ তাই বাৰ আজি ডেকাজুৰি ভোজ আছে বাৰ বিয়া আছে সেইকাৰণে আজি ডেকাজুৰি ভোজৰ কাৰণে মই আৰু সংগীতা মানে হেপিৰ লগৰ ছোৱালী আমি দুইজনী হেপিহঁতৰ ঘৰলৈ বুলি আহি আছোঁ আৰু আহি পালোহি হেপিহঁতৰ ঘৰ আৰু এইফালে পেণ্ডেল সৰু মৰুকৈ দি থৈছে আৰু এতিয়া আৰু এয়া হৈছে হেপি নাচি দেখাইছে আমাক তাৰপিছত এই পোৱালীকেইজনীয়ে খুব মেকআপ কৰি আছিলে তাৰপিছত সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰি ৰাখোঁ তাহাঁতে হাই দিছে আৰু এইফালে আমি মেখেলা চাদৰ পিন্ধি মেলি আজৰি এইফালে হৈছে সংগীতা তাইও মেখেলা চাদৰ পিন্ধিলে আৰু এয়া হৈছে হেপিৰ লগৰ ছোৱালী হেপিৰ ভণ্টি ছেম নাম তাৰপিছত এয়া পোৱালীকেইজনী বৰ ৰচকী দেই আৰু এয়া হৈছে আমাৰ কইনাৰ ভনীয়েক হেপি তাৰপিছত আমি সকলোৱে নাচোঁ বুলি ওলাই আহিলোঁ আৰু এয়া হৈছে অংকিতা মোৰ আন এগৰাকী বেষ্ট ফ্ৰেণ্ড তাই কৈছোঁ ভিডিঅ'ত ওলা তাই পূৰা গালি দিছে মোক তাৰপিছত এইফালে গোটেইবিলাক মানুহ গাঁৱৰ ৰাইজ আহি ৰেডি তাৰপিছত হেপিহঁতে এটা গ্ৰুপ ডান্স মানে প্ৰিপেয়াৰ কৰিছিলে তো তাহাঁতে আমাক নাচি দেখাইছে খুব বেছি ভাল লাগিলে আৰু এইফালে হৈছে খানা বনি আছে ধুনীয়াকৈ আৰু এইফালে তাহাঁতি নাচিছে কইনাৰ ভনীয়েকহঁতে খুব ধুনীয়াকৈ আৰু চবতকৈ দুখ লগা দৃশ্য ভাল লগা আৰু দুখ লগা বুলিও ক'ব লাগিব এগৰাকী ছোৱালীৰ কাৰণে এই মুহূৰ্তটো সঁচাকৈ বৰ দুখ লগা এয়া বাক মাক দেউতাকে ভাত খুৱাইছে আৰু বাই খুব কান্দিছে সঁচাকৈ এজনী ছোৱালীৰ কাৰণে এই দৃশ্যটো বৰ দুখ লগা হয় আৰু আজি ভিডিঅ'টো ইমানেই বাই